কোনে স্কুলত বদমাছ কৰি থাকে মই এতিয়া তোমাৰ ল'ৰাহে হ'লো আকৌ বোলে মই তোমাৰ পাপা অ খেলাতহে ল'ৰা অ দেউতা তুমি কি বুলি মাতা আৰু ঔ এই তোমাক ওচৰত উঠাবলৈ নাপায় তুমি সৰু ল'ৰা ছোৱালী যে নেলাগে নেপায় নেপায় কি বোলে iPhone 15 কিনি লৈ আহিছা হয় নেকি মাইক কোৱাগৈ মূৰটো আঁচুৰি দিবলৈ গা ধুই পেলাই মূৰটো আঁচুৰাই নাই দেখোন হয় নেকি পাগলীজনী হৈ আছা একেবাৰে গোটেইজনী এনেকে পাগলী হৈ থাকিলে মই ফটো নেমাৰো ধুনীয়া হৈ থাকিব লাগিব তেতিয়াহে ফটো মাৰিম অ বাইদেউ আপোনালোকৰ ডাঙৰ ল'ৰাটো ক'লৈ গ'ল ক'লৈ গ'ল হয় নেকি আপুনি মোৰ ফালে ঘূৰি লওক আপুনি মাষ্টৰ হৈ যদি ফালে চাই থাকে কেনেকৈ হ'ব ষ্টুডেণ্টৰ ফালেহে চাই থাকিব লাগে iPhone 15টো লৈ আছে এবাৰ চুই চাব দিব নেকি iPhone 15টো এইটো iPhone 15 নেকি কোনে দিলে আপোনাক iPhone 15 গিফ্ট হয় কিমান ল'লে 10 টকা দি iPhone কিনি আনিছে হয় দিয়া লওক আপোনাৰ আইফোনটো আপোনাৰ মানুহটোৱেনো কি চাকৰি কৰে আৰ্মি চাকৰি কৰে নেকি এই আমাৰ পাপাই একো নকৰে এই এনেই বেয়া পায় নহ'ব এইটো কি কৰিব পঢ়ি থাকিব ছ'চিয়েল মিডিয়া তাৰপিছত গামাৰো পঢ়িব লাগিব মাহঁতক পঢ়া লিখিব দিবা বাৰু হ'ব পঢ়িম আপুনি মাৰিব নহয় নহ'লে নপঢ়িলে মাৰিবই লাগিব আপোনাৰ গোসাঁইটো কিবা বেমাৰ চেমাৰ হৈছে নেকি সেইটো নেকি আপোনাৰ গোসাঁইটো তাক মাৰিবচোন খুব মোবাইল টিপি থাকে আপোনাৰ গোসাঁইটোৱে মায়ে মাছ ধৰি লৈ আহিছে বৰশী টিপিয়াই মাছ ধৰি আনিছে আপোনাৰ গোসাঁইটোৱে পঢ়ে নে নপঢ়ে একেবাৰে ঠিকছে একবাৰ পিটন দি দিবচোন চকুত জলকীয়া সানি দিব আপুনি আহক আকৌ ওলাই গুড মৰ্ণিং মেম থেংক ইউ মেম মেথছখন উলিয়াইছো লওক মেথছখন লওক চব শুদ্ধ হৈছেনে মই কিমান নম্বৰ 95 5 নম্বৰনো কিয় কমাই দিলে সেইটোও দি দিব পাৰিলে হয় মই চকলেট এটা দি দিলো হয় আপোনাক ঘোষ দি দিলো হয় আপোনালোকৰ স্কুলখনৰ নামটোনো কি ডক্টৰ এপিজে আব্দুল কালাম বুলি ক'ম ডক্টৰ এপিজে আব্দুল কালাম নে আৰু কিবা কিবি আছিলে ডক্টৰ এপিজে আব্দুল কালাম ইংলিছ স্কুল তো মোবাইল লৈ মই এতিয়া পাগলা হে
পিছে ডক্টৰ এপিজে আব্দুল কালাম কোন আছিলে জানেনে নেজানে আপুনি? আপুনি জানেনে নেজানে? আপুনিহে শিক্ষক, মই আকৌ ষ্টুডেণ্ট, আপুনি মোক শিকাইহে দিব লাগে। ডক্টৰ এপিজে আব্দুল কালাম কোন আছিলে? কোৱা। হয়। বাই বাই, টাটা।